Hello friends, welcome back to my YouTube channel. আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো 5 minutes instant পেৰা ৰেচিপিটো। ভিডিওটো ভাল পালে লাইক, কমেন্ট আৰু শেয়াৰ আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব। পেৰা বনাবৰ বাবে মই প্ৰথমে লৈছো আধা কাপ ময়দা। আমি ইয়াত গেছৰ ব্যৱহাৰ একেবাৰে নকৰো। ইয়া লৈছো আধা কাপ গাখীৰ আৰু লৈছো 3 চামুচ পাউডাৰ সুগাৰ আৰু ইয়া লৈছো 12খন মেৰি বিস্কুট। ইনষ্টেন্ট পেৰা বনাবৰ বাবে মাত্ৰ আমাক এই চাৰিটা ইনগ্ৰেডিয়েন্টছ লাগিব। এতিয়া গুটেইখিনি বিস্কুট সৰু সৰুকৈ ভাঙি লৈ গ্ৰাইন্ডাৰ জাৰ এটাত লৈ লৈছো। আৰু এইখিনি গ্ৰাইন্ড কৰি পাউডাৰ কৰি লম। আমাৰ বিস্কুটখিনি ধুনীয়াকৈ গুৰি হৈ গ'ল। এতিয়া আমি ডাঙৰ প্লেট বা কাঁহী এখনত গুৰিখিনি উলিয়াই লম। একেলগে ময়দাখিনি ইয়াত এড কৰি দিম আৰু হাতেৰে এনেদৰে লাহে লাহেকৈ মিহলি কৰি দিম। এই পেৰাবিধ খাবলৈ একদম দোকানৰ পেৰা নিচিনাই লাগে। আপুনি আলহীকো এনেদৰে বনাই খুৱাব পাৰে। এতিয়া মই পাউডাৰ সুগাৰখিনি ইয়াত এড কৰি দিলো আৰু পুনৰ গুটেইখিনি ভালদৰে হাতেৰে মিহলি কৰি দি থাকিম। আমাৰ এইখিনি মিহলি কৰা হৈ গৈছে আৰু এতিয়া মই গাখীৰখিনি অলপ অলপকৈ ঢালি দি মিশ্ৰণটোৰ লগত মিহলি কৰি গৈ থাকিম। গোটেইখিনি গাখীৰ এবাৰতে ঢালি নিদিব, তেতিয়া মিশ্ৰণটো বেছি পনীয়া হৈ যাব পাৰে। এনেদৰে অলপ অলপ গাখীৰ দি থাকিলে আপোনালোকে নিজে গম পাব কিমান গাখীৰ লাগে। এয়া 2 মিনিট পিছত আমাৰ ডোটো এনেকুৱা হৈছে। ডোটো বেছি টানো হ'ব নালাগে আৰু বেছি ঢিলাও হ'ব নালাগে। এনেকুৱা ধৰণৰ হ'ব লাগে যাতে ডোটো মুঠিলে আপোনাৰ হাতত লাগি নধৰে। এতিয়া আমাৰ ডোটো পেৰা বনাবৰ বাবে ৰেডি হৈ গৈছে। পেৰা বনাবৰ বাবে এনেদৰে মই হাত দুখনত অলপ তেল সানি লৈছো। আপুনি ঘি বা বাটাৰো ইউজ কৰিব পাৰে। এতিয়া ডোটো চুৰি এখনেৰে কাটি সৰু সৰু টুকুৰা কৰি ল'ম। আপুনি হাতেৰেও সৰু সৰু টুকুৰা কৰি ল'ব পাৰে। মই এই টুকুৰা কেইটাও আৰু দুভাগ কৰি ল'ম। আৰু পেৰা বনাবৰ বাবে হাতত এটা সৰু টুকুৰা লৈ লাৰু বনোৱাৰ নিচিনা গোল কৰি ল'ম আৰু আঙুলিৰে এনেদৰে চেপেটা কৰি দিম। আমাৰ প্ৰথমটো পেৰা হৈ গ'ল। বাকী কেইটাও একে ধৰণে কৰি ল'ম। আপুনি নিজৰ ইচ্ছামতে যেনেকুৱা শেপ বিচাৰে তেনেকুৱা শেপ দিব পাৰে। সাধাৰণতে পেৰা বুলি ক'লে আমাৰ এনেকুৱা শেপে মনলৈ আহে। আমাৰ 5 মিনিটতে বনাব পৰা ইনষ্টেন্ট পেৰা গোটেইখিনি ৰেডি হৈ গ'ল। আপুনিও এই ইজি এণ্ড কুইক ৰেচিপিটো ট্ৰাই কৰি চাবচোন আৰু মোক জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। পৰিৱেশন কৰাৰ আগত আপুনি পেৰাখিনি 30 মিনিট ফ্ৰিজতো ৰাখি দিব পাৰে। আপুনি পেৰাখিনি 10 দিনলৈ ষ্ট'ৰ কৰি ৰাখিব পাৰে। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। Thank you so much for watching my video.